সেইটো সম্পৰ্কহে যুগমীয়া হয় যিটো সম্পৰ্কৰ হৃদয়ৰে আৰম্ভ হয় প্ৰয়োজনত পৰি নহয় হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ আজি যিহেতু সোমবাৰ হয় মানে মোৰ বাবা ভোলানাথৰ দিন হয় সেয়েহে নিষিদ্ধ চাফা কাপোৰ এযোৰ পিন্ধি আমাৰ ঘৰৰ ওচৰতে বেলগছৰ সৈতে এটা শিৱলিংগ আছে তাতে অলপ গৈ মন্দিৰত আহি গাখীৰ পানী আৰু ধূপ চাকি জ্বলাই অলপমান সেৱা জনাইছো ঘৰত আহি অফিচলৈ বুলি টিফিন বক্সটো ৰেডি কৰি হেডফোনত চান মন্ত্ৰটো লগাই এতিয়া মই অফিচ যাবলৈ ৰেডি অফিচ আহিয়ে পিন্ধি ললো ইউনিফৰ্ম আৰু এখেত অফিচ কালিক আইছা আজি আকৌ হস্পিটেলত আহি ৰোগীৰ সেৱা কৰা নাই জুই লাগিলে আমি কেনেকৈ সুৰক্ষা হ'ব পাৰিম বা আনক কেনেকৈ সুৰক্ষিত কৰিব পাৰিম তাৰে ট্ৰেইনিং দি আছে আমাৰ ৰামশ্যাৰী দাই জীৱনত প্ৰথমবাৰৰ বাবে ইমান ধুনীয়া এটা ট্ৰেইনিং ল'ব পাই নিজকে সৌভাগ্য যেন লাগিছে অকল ট্ৰেইনিংটো ল'লে নহ'ব পৰীক্ষাও দিব লগা হৈছে এনিৱে ৰামশ্যাৰী দাক বহুত ধন্যবাদ এতিয়া লগৰীৰ সৈতে একাপ চাহ খাই আজিলৈ এৰিছো বাই এভৰিৱান লাভ ইউ হৰ হৰ মহাদেৱ